মূৰ্খৰ যাত্ৰা। এবাৰ এজন মূৰ্খই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাওঁতে বাট ভুল কৰিলে। কেনি যাব লাগে বাটটো ঠিক কৰিব নোৱাৰি অন্য এজন মানুহক সুধিলে, ককাই, অ' ককাই, সেই গাঁওখনলৈ কোনপিনে যায়? গাঁৱৰ মানুহজনে ক'লে, সেই নদীখনৰ পাৰত থকা ডাঙৰ গছজোপাৰ আগত যিটো বাট সেই বাটেদি গ'লেই পাবা। নদীৰ পাৰ পাই মূৰ্খজনে ভাবিলে, বাটটো গছৰ আগতহে আছে, এতিয়া গছজোপাত উঠি যোৱাহে কথা। এইবুলি তেওঁ গছত উঠি গৈ গৈ একেবাৰে গছৰ আগ পালেগৈ। মানুহজনৰ ভৰ সহিব নোৱাৰি গছৰ আগটো দুখাই পৰিল আৰু মানুহজনে ডালে পাতে ধৰি কথমপি ওলমি থাকিল। এনেকৈ কিছুপৰ যোৱাৰ পিছত সেইফালেদি হাতীত উঠি হাতীৰ মাউত এজন যোৱা দেখিবলৈ পালে। হাতীৰ মাউতক দেখি মূৰ্খজনে কাতৰ কৰি মাতিলে, ককাই, অ' ককাই, মোক বচোৱা, যেনে তেনে মোক গছৰ আগৰ পৰা নমাই দিয়া। হাতী মাউতটোৰ মানুহটোৰ অৱস্থা দেখি বেয়া লাগিল আৰু তেওঁ নমাই আনিবলৈ বুলি হাতীটোৰ ওপৰত উঠি থিয় হ'ল আৰু ওলমি থকা মানুহজনৰ ভৰি দুটাত দুয়ো হাতেৰে ধৰিলে। ইতিমধ্যে হাতীটো আঁতৰি গ'ল। ফলত হাতী মাউতে মূৰ্খ মানুহজনৰ ভৰিত ধৰি আৰু মূৰ্খ মানুহজনে গছৰ ডালত ধৰি ওলমি থাকিল। এনেকুৱা এটা অৱস্থা হ'ল যে তেওঁলোকে কি কৰিব, কেনেকৈ মাটিলৈ নামি যাব তাৰ একো উপায় নোহোৱা হ'ল। ভাবি চিন্তি মূৰ্খই মাউতক ক'লে, ককাই, এটা কাম কৰা, তুমি যদি কিবা গীত পদ জানা চিঞৰি চিঞৰি এটা গোৱা। তোমাৰ গীত শুনিলে গঞা ৰাইজে কাষ চাপি আহিব আৰু আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিবহি। নহ'লে আমি সৰি পৰিম আৰু নৈৰ সোঁতে আমাক উটুৱাই নিব। সেই কথা শুনি হাতী মাউতে গঞা ৰাইজে শুনাকৈ ডাঙৰকৈ এটি গীত গালে। গীতটো শুনি মূৰ্খ মানুহজন ইমান মুগ্ধ হ'ল যে হাতী মাউতক তেতিয়াই শলাগিবৰ তেওঁৰ মন গ'ল আৰু উলাহতে বাহ বাহ বুলি কৈ দুয়ো হাতেৰে চাপৰি বজাই দিলে। চাপৰি বজাওঁত গছৰ পৰা হাত এৰাই গ'ল আৰু হুৰুচ কৰি দুয়োজন নৈত সৰি পৰি একেবাৰতে পানীৰ তল পালেগৈ আৰু তাতেই মৃত্যু হ'ল।